results আপোনালোকে দেখিব একদম glowing skin ওয়েদাৰটো দেখাই দিয়ক অকণমান কি ধুনীয়া একদম বৰষুণ দি আছে হাই এফালে ককা গছলৈ আহিছে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হৈছে সানডে আমি মাক যে দুইজনে গা পা ধুই আজৰি আৰু এতিয়া হৈছে দিনৰ 11টা আৰু আমি আজিৰ দিনটো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমি ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু সেইবিলাক দেখুৱা নহ'ল কাৰণ বৰ লৰালৰি হয় ৰাতিপুৱাৰ সময়খিনি সেই সময়ত মই ভিডিঅ' কৰিবলৈ একেবাৰে নোৱাৰোঁ আজি যিহেতু সানডে ভাবিলোঁ মানুহজন ঘৰতে আছে সেইটো কাৰণে ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ আৰু বেৰি কি চাই আছা তুমি বেৰি মুজান কি চাইছা আৰু ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকিব না বেৰি কোৱাচোন চাই থাকিব না বেৰি তলৰ ফালে কিবা এটা চাই আছে অ' জান কি চাইছানো এইফালে বেৰি কোনে লৈ আছে বেৰি কোনে লৈ আছে তোমাক অ' ফ'কাছ হোৱাই নাই এইফালে বেৰিক লৈ আছে বাইকে আৰু এইকা হাই এইফালে ককা গছলৈ আহিছে বেৰি কিয় কান্দিছিলা অলপ আগতে কিয় কান্দিছিলা কি খালা ৰাতিপুৱা হয় নেকি আৰু একো খোৱা নাই ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকৈ কৰে ন এইখিনি কালি ৰাতি মই তিয়াই ৰাখিছিলোঁ চাউল পিঠাগুড়ি খুন্দিবৰ কাৰণে কিন্তু কি হ'ল এই আজি আমাৰ কাৰেণ্টটোৱে নাই ৰাতিপুৱাৰ পৰা কি হ'ল নাজানো হয়তো বতাহ ধুমুহা আহিছিল ৰাতি আৰু বতাহ ধুমুহা আহিলে বুলি ক'লেতো কাৰেণ্টটো যায়গৈ সেইটোৱে আৰু এতিয়া কাৰেণ্ট অহালৈ অপেক্ষা কৰিব লাগিব নহ'লেতো উপায় নাই আৰু ৰ'দো দি আছিল এইকেইদিন খুব কিন্তু কালি ৰাতি বতাহ ধুমুহা আহিলে বৰষুণ আহিলে আজি আকৌ ৰ'দেই নাই মই ভাবিছিলোঁ ৰ'দত ভালদৰে শুকুৱাম আৰু পিঠাগুড়িখিনি কিন্তু এতিয়াতো নাই আৰু বাকী আপোনালোকে পিঠাগুড়ি বনাই ৰাখে নাই জনাবচোন মই মাজে সময়ে বনাই থাকোঁ কাৰণ মালপোৱা খাব পৰা যায় লগতে পানী পিঠা খাব পৰা যায় কেতিয়াবা পকৰীটো দিব পৰা যায় মুঠতে বহুত কাৰণত লাগে এই পিঠাগুড়ি নহয় জানো সেইটো কাৰণে বাকী আমি এতিয়া ঢাকি থৈ দিওঁ আৰু এতিয়া মই চাউলখিনি ভালদৰে ধুই এটা খৰাহীলৈ ট্ৰান্সফাৰ কৰি দিলোঁ ইয়াৰ যিখিনি এক্সট্ৰা পানী আছে সেইখিনি যাবলৈ আৰু অলপ দেৰি এনেকৈয়ে ৰাখিম যেতিয়ালৈকে অলপ শুকান ভাৱ নাহে চাউলখিনিৰ পৰা এতিয়াতো পূৰা তিতি আছে আৰু লাকিলি কাৰেণ্টটো আহি গ'ল এতিয়া মই খুন্দিব পাৰিম দাদাহঁত আহিছে বেৰীৰ লগত খেলি আছে আৰু এতিয়া মই চাহ বাকি আছোঁ এইফালে এইবিলাক উলিয়াই লৈছোঁ এয়া কালি ৰাতিয়ে মানুহজন আনিছিলে আৰু তাকে এতিয়া চাহ দিওঁ নিজেও অকণমান দাদাহঁতৰ ঘৰৰ অমিতা লৈ আহিছিলে এইটো চাগে পকা আৰু পকা অমিতা খাই খুব ভাল লাগে এইফালে অমিতা কাটিলোঁ এতিয়া খাওঁ অকণমান ভাত বনোৱাৰ আগত আৰু অমিতা কালাৰটো কি ধুনীয়া দেখিছেনে আৰু এতিয়া আহিলোঁ ভাত বনাবলৈ মচুৰ দাইল তিয়াই ৰাখিছিলোঁ পকৰি বনাম বুলি আজি আৰু লগতে মই এটা ফেচ পেকো লগাম আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু আপোনালোকে চাগে লগায়েই কিন্তু মই মোৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মচুৰ দাইলৰ পেষ্টটোৰ লগত মই মহাবীনৰাজ আৰু আদা নহৰু দিছোঁ আকৌ এবাৰ পেষ্ট বনাই লওঁ গোটেইখিনি আকৌ এবাৰ মই মিক্সিত ঘূৰাই ল'লোঁ তাৰপাছত এতিয়া দিছোঁ মই 2 চামুচ পিঠাগুড়ি আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ মোৰ ওচৰত কেঁচা জলকীয়া নাই সেইটো কাৰণে মই দিব পৰা নাই আপোনালোকে ইয়াতে জলকীয়া এড কৰি দিব
তেতিয়া বেছি ভাল হয়। পকৰীত জলকীয়া নাথাকিলে বেয়া লাগে খাই। আৰু এতিয়া পকৰী বনাই আছোঁ। মানুহজনে অকণমান ভিডিঅ' কৰি দিবলৈ কৈছোঁ, নহ'লে মোক আপোনালোকে ভিডিঅ'ত নেদেখেই। আৰু মই পকৰী মিঠাতেলত বনাইছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমাৰ ঘৰত ৰিফাইন খুব কম ব্যৱহাৰ কৰা হয়। সেইটো কাৰণে মই পকৰী বনালে এনেকৈ মিঠাতেলেই দিওঁ। আৰু আমাৰ আজিৰ ৱেডাৰটো দেখুৱাই দিওঁ অকণমান, কি ধুনীয়া, একদম বৰষুণ দি আছে। আৰু এইফালে চাওঁ মই একদম কম তেলত বনাইছোঁ। মানে মই পকৰী হওক বা যিকোনো ভজা বস্তু কম তেলতে বনাওঁ। হৈ যাব, ছোৱালীজনী আমনি কৰিছে চাগে, বাপেকে এতিয়া চাব লাগিব কাৰণ মই বনাই আছোঁ যিহেতু। আৰু মই ভাত ৰান্ধি থাকোঁতে সকলোবিলাক একেলগে কৰি আছোঁ। এইফালে মই কণী আলু দম বনাইছোঁ আজি। এয়া মোৰ গৰমা গৰম পকৰী ৰেডি হৈ গ'ল। ওপৰত অকণমান চাট মছলা দি দিছোঁ, তেতিয়া খাই আৰু ভাল লাগে। আৰু মোৰ অল টাইম ফেভৰেট তিতা কেৰেলা ফ্ৰাই। আপোনালোকে খাই কেনেকুৱা পায়? আৰু এতিয়া দুপৰীয়াৰ ভাত খাবলৈ লৈছোঁ। আৰু আপোনালোকে চাগে ভাবিছে ছানডে দিনাও ইমান চিম্পল। আচলতে ছানডে মানডে বুলি কোনো কথা নাই, যেতিয়াই যি মন যায় মই তাকেই বনাই দিওঁ আৰু তাকেই খাই দিওঁ। ভাত পানী খালোঁ। আজি ভাতকেইটা খাই খুব ভাল লাগিলে, আৰু এনেকৈ মই ভাত খাই ভালেই পাওঁ। হয়তো আপোনালোকে বেয়া পাব পাৰে, কিন্তু মই এনেকৈ কিবা চিম্পল পকৰী বা এনেকুৱা কিবাকিবি ফ্ৰাই হ'লে ভাল পাওঁ ভাতকেইটা খাই। আৰু লগতে মোৰ কণী আলু দম অল টাইম ফেভৰেট হয়। আৰু অথনি দাদাহঁতো আহিছিল, আপোনালোকক নেদেখুৱালোঁ, মানে দেখুৱাব মানে অলপ লাজো লাগে মোৰ ভিডিঅ' কৰিবলৈ, কাৰণ মই এনেকৈ আজিলৈকে বাহিৰত ভিডিঅ' কৰি পোৱা নাই। মোৰ বহুত বেছি লাজ এটা সোমাই আছে এতিয়া, মানে সেইটো লাহে লাহে থাকিব চাগে। চেষ্টা কৰিম বাৰু মই যিমান পাৰোঁ এই লাজ ভয় এইবিলাক আঁতৰাই ভালদৰে ভিডিঅ' বনাবলৈ। আৰু পিছে পৰে মই আপোনালোকক ভালদৰে সকলোৰে লগতে চিনাকি কৰাই দিম, মোৰ দাদা বৌ বা মানুহজনৰ সৈতে বা ঘৰৰ সকলোৰে সৈতে মই আপোনালোকক চিনাকি কৰাই দিম। কিন্তু এতিয়া যিহেতু মই নতুনকৈ কৰিবলৈ আৰম্ভ কৰিছোঁহে, মই নিজেই এতিয়া ইমান বেছি কমফৰ্ট ফিল নকৰোঁ আচলতে, সেইটো কাৰণে। বাকী এতিয়া বেৰীটো পূৰা খেলি আছে, শুবলৈ যে পাম অলপো লগা নাই। যিমান পাৰোঁ চেষ্টা কৰিম তাইক খুৱাবলৈ, তাৰপিছত অকণমান শুই ল'ম। গধূলি পিঠাগুড়িখিনিও ভাজিব লাগিব, পিঠাগুড়িখিনি খুন্দি থোৱা আছে। আৰু মই আপোনালোকক যে দেখাইছিলোঁ চাউলখিনি তিয়াই ৰাখিছিলোঁ, সেই চাউলখিনি মই দুপৰীয়া ভাত বনাই থাকোঁতেই খুন্দিলোঁ মিক্সিতে। আৰু এতিয়া মই গধূলি সময়ত এইখিনি ভালদৰে ভাজি ল'লোঁ, কাৰণ এইকেইদিন বৰষুণ দি আছে, ৰ'দ দিয়া নাই। ৰ'দ দিয়া হ'লে মই ৰ'দতে শুকুৱালোঁ হয়, কিন্তু ৰ'দ দিয়া নাই যিহেতু এনেকৈয়ে মই ভালদৰে ভাজি ৰাখিছোঁ। নহ'লে বহুত দিন আমি ৰাখিব নোৱাৰিম পিঠাগুড়িখিনি, আৰু পিঠাগুড়ি সদায় খোৱা বস্তু নহয়, মাজে সময়ে খোৱা হয়, সেইটো কাৰণে বহুত দিনলৈকে ৰাখিব পাৰি। আৰু আপোনালোকে এনেকৈ ৰাখে নাই জনাবচোন। ভাজি থোৱা পিঠাগুড়িখিনি ঠাণ্ডা হোৱাত মই এটা প্লাষ্টিক কণ্টেইনাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু কণ্টেইনাৰটোৰ সাফৰখন খুব টাইট হ'ব লাগে, তেতিয়া বহুত দিনলৈ ভাল হৈ থাকে। আৰু এভৰিৱান গুড ইভিনিং। এতিয়া মই আপোনালোকক বহুত দেৰি পাছত লগ পাইছোঁ, মানে বহুত আৰামত মজা আছে শুলোঁ। ছানডে বহুত ভালকৈ শুব পাৰোঁ, কাৰণ মানুহজন থাকে যে, ছোৱালীজনী উঠিলেও তেওঁৱে চাই, তাৰমানে মই শুব পাৰোঁ আৰু আৰামত। শুই মেলি উঠাৰ পাছতে দেখিলোঁ মানুহজনে চাহ বনাই আনিছে। শুই উঠি তেতিয়া লগালগ চকুটো মেলি চাহ একাপ খাওঁ, কি মজা লাগে। সেইটো পিছত সদায় নহয়, কেৱল ছানডে বা তেওঁৰ মন গ'লেহে হয়। ছানডে হয় বাৰু, কাৰণ ছানডে তেওঁ ঘৰতে থাকে। আৰু অথনি যে মই মচুৰ দাইলৰ পকৰী বনাইছিলোঁ, সেই মচুৰ দাইলৰ পকৰী বনাওঁতে মই অকণমান মচুৰ দাইলৰ পেষ্ট ৰাখিছিলোঁ বনাই, মানে অকণমান চাইডটো ৰাখিছিলোঁ। সেইখিনি মই ভাবিছোঁ এতিয়া অকণমান স্কিন কেয়াৰ কৰোঁ, মানে বহুত দিন হ'ল একো লগোৱা নাই। আৰু ডেলিভাৰীৰ পাছত আপোনাৰ স্কিন হেয়াৰ বহুত বেয়া হৈ যায়, মানে চুলি ছাল চব মানে শুকান ৰুখা চুখা হৈ যায়, তো বহুত বেছি কেয়াৰ ল'ব লাগে। আৰু তাকে আপোনালোককো দেখুৱাওঁ অকণমান, আপোনালোকে চাগে লগায়েই, কিন্তু মই দেখুৱাম এইটো কাৰণেই যাতে মানে আমি যেতিয়া এটা ভিডিঅ' চাওঁ তেতিয়া আমাৰ মন যায় ন সেই কামটো কৰিবলৈ, তো সেইটো কাৰণে মই এই ক্লিপটো এড কৰিছোঁ। আৰু মচুৰ দাইলৰ লগত মই অকণমান পিঠাগুড়ি লৈছোঁ, এইখিনি ভালদৰে মিক্স কৰি ল'ম, তাৰপাছত লগাম এতিয়া। হেল্ল', মই এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু লগোৱাৰ আগতে মই আপোনালোকক কৈ দিওঁ, মচুৰ দাইল এটা নেচাৰেল এক্সফলিয়েটৰ হয়, আৰু লগতে আপোনাৰ যিখিনি ডেড স্কিন চেলছ আছে সেইবিলাক ৰিমুভ কৰিব। আপোনাৰ যদি কিবা একনি পিগমেণ্টেশ্যন আছে বা পিম্পল আছে সেইবিলাকো ৰিমুভ কৰে। মুঠতে বহুত ভাল হয় আমাৰ স্কিনৰ কাৰণে, আৰু নেচাৰেল গ্ল' আহে। আৰু লগতে
পিঠাগুড়িটো বহুতেই ভাল আমাৰ স্কিনৰ কাৰণে আমি চাগে জানোৱেই বহুত ভাল মানে স্ক্ৰাব হিচাপেও পিঠাগুড়িক আমি লগাব পাৰোঁ লগতে স্কিন লাইটনিঙৰ কাৰণেও বহুত ভাল হয় পিঠাগুড়ি মুঠতে মানে এই নেচাৰেল বস্তুবিলাকত বহুত বেছি বেনিফিটছ থাকে আমি মাজে সময়ে বেলেগ নহ'লেও এইবিলাক লগাই থাকিব লাগে তেতিয়া আপোনাৰ স্কিনটো পূৰা গ্ল' কৰি থাকিব ঠিক আছে এতিয়া মই লগাই লওঁ বেছি কথা নাপাতি আৰু মই লগাবলৈ এতিয়া আইনাখনত চাই লওঁ নহ'লে মানে দিগদাৰী হৈছোঁ মোৰ ভালদৰে লগাই দিলোঁ দেখিবলৈ একদম ভুট লাগিছে চাগে ন কিন্তু আফটাৰ ৰিজাল্ট আপোনালোকে দেখিব একদম গ্ল'য়িং স্কিন এইখিনি এতিয়া শুকাই লওক ভালদৰে তাৰপিছত ভালদৰে ধুই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ৰিজাল্টটো আৰু এটা কথা মোৰ ওচৰত কিন্তু এনেকুৱা বেলেগ ফেচ পেকো আছে যিবিলাক আমি কিনো মানে লোটাছৰ ফেচ পেক এটা আছে হিমালয়ৰ এটা আছে কিন্তু সেই ফেচ পেককেইটাতকৈ কিন্তু এই পেকটোৱে যিমান ভাল ৰিজাল্ট দিয়ে নহয় মানে সেইকেইটা পাত্তাই নাপায় কিন্তু সময়ৰ নাটনিৰ কাৰণেহে বেলেগ ফেচ পেক ইউজ কৰোঁ কিন্তু আমি যিমান পাৰোঁ নেচাৰেল বস্তুবিলাক ইউজ কৰিব লাগে তেতিয়া আমাৰ স্কিনৰ কাৰণে বেছি ভালো মুখখন ধুই আহিলোঁ ইমান ভাল লাগিছে নহয় এতিয়া একদম পূৰা চফ্ট ফিল কৰিছোঁ খুব ভাল লাগিছে আৰু এটা কথা মই অথনি ক'বলৈ পাহৰিয়ে গ'লোঁ মচুৰ দাইল মানে যিসকলৰ অইলি স্কিন সিহঁতৰ কাৰণে মানে একদম পাৰফেক্ট ফেচ পেক হয় একদম মচুৰ দাইলে আপোনাৰ যিমান এক্সট্ৰা অইল আছে সকলোবিলাক ৰিমুভ কৰি দিয়ে আৰু গৰমৰ দিনৰ কাৰণে সেইটো কাৰণে একদম বেষ্ট ফেচ পেক বুলি ক'লেও বেয়া নহয় আৰু ঠিক আছে তেতিয়াহ'লে মোৰতো খুব ভাল লাগিছে আপোনালোকেও লগাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে আৰু যদিহে ভাল পালে তেন্তে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই